ভক্ত উঠা watch উঠা watch উঠা কৃষ্ণ আজি মই আহিছোঁ তোমাৰ বিপদবোৰ দূৰ কৰিবলৈ মই জানো তুমি বহুত কষ্টত আছা আপোনাক দেখা পাই মই ধন্য ভগৱান ধন্য ধন্য মই এয়া নিৰাময় ক'ত পাম প্ৰভু তুমি তোমাৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ সেই গছজোপাৰ তলতেই পাবা যোনজোপা গছৰ তলত কালি তোমাৰ বন্ধু ভোলাৰামে পায়খানা কৰি আহিছিল আৰু লগত তুমি 500 এটকা লৈ আহিবা আৰু তুমি তাতেই পাবা ডাংখোৱা বাবাই তোমাৰ সকলো মনোকামনা পূৰণ কৰিব মই এতিয়া আহিছোঁ বৎস তুমি চকু মুদি নিজৰ বিছনাত গ্ৰহণ কৰা মই তোমাক আশীৰ্বাদ কৰি ফুটি দিম আপুনি গ'ল না প্ৰভু মই আহিছোঁ প্ৰভু আপুনি গ'ল না বৎস মই যাবলৈ ওলাইছোঁ প্ৰভু প্ৰভু ঐ জলদি জলদি বোলা আছনে তই গৈ পেলাই আছ না মই ৰাতিপুৱা আহি দিছো এই বহাইছো বহা ডাঙৰ কথা এটা আছে কি হ'ল এই গাঁৱত বহুত ডাঙৰ কথা এটা ওলাইছে নহয় কি কথা এই মানুহৰ বাটে বাটে বোলে কোনোবাই হাকি ফুৰে কালি তুমি কৈ থাকিছিলা সেইটো কথা কোৱা কি কোৱা নে মই জানো বন্ধু তুমি লোকৰ বাটে বাটে হাগি নোখোৱা বুলি সেই নহয় মোক কথা এটা কোৱাচোন তুমি কালি কোনোবা গছৰ তলত হাগিছিলা মই য'তে নাহাগো তোমাক কিয় লাগে তোমাৰ ঘৰত আহিছো নেকি মই নহয় মানে বন্ধু মই সঁচা কথাটো কওঁ শুনা কালি ৰাতি মোক শুই থাকোঁতে মোক বগা দেৱতা দেখাই দিলে নহয় শুন বগা দেৱতা বগা ভগৱানে দেখাই দিলে আৰু তেওঁ মোক কৈছে কালি তুমি য'ত হাগিছিলা তাতে বাবা এজন বহিব হয় নেকি তেতিয়াহ'লে ব'লা দুটাই যাম মই দেখাই দিম ব'লা বন্ধু তুমি ওলোৱা মই ঘৰত যাওঁ ওলাই গৈ আছো ব'লা 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 সঁচাটো কালি তুমি সেইখন জেগাতে কামটো কৰিছিলাতো তাকে সঁচাই কোৱা আৰে তুমি ব'লা না পাক্কা কোৱা সঁচাই ব'লা বাবা আপোনাক মই সপোনত দেখিছো বাবা উঠক কোৱা মনুষ্য মই তোমাক কি সহায় কৰিব পাৰিম বাবা মই যিজনী ছোৱালী ভাল পাইছিলো সেইজনী ৰিক্সাৱালাটোৰ পলাই গৈ ৰিক্সাৱালা এটালৈ আৰু মই চাওকচোন মাজে সময় পেণ্টটো ফাটি যায় পৌঁচকৈ বাবা আপুনি কিবা এটা উপায় দিয়ক বাবা তাইক মই ঘূৰাই পাবলৈ কাৰণে বাবা তুমি চিন্তা নকৰিবা ইয়াৰ পৰিত্ৰাণ মোৰ হাতত আছে বাবা আপুনি ধন্য বাবা বন্ধু তুমি আহা কিবা এটা বিচৰা বাবা এনেকুৱা এটা মোক বৰদান দিয়ক যাতে মই সদায় বাবা নোখোৱাকৈ মোৰ নিচা হৈ থাকে পাই যাবা ইয়াৰ সংবিধান মোৰ তাত আছে তুমি এইটো তুমি খাব লাগিব এইটো ছাগলী গুটিচোন এইটো ছাগলী গুটি ইয়াত বহুত পুষ্টিকৰ বস্তু আছে আৰু এইটো ওম বিলিং বালাং বাবা মই কি কৰিব লাগিব ওম বিলিং বালাং বাবা ওম বিলিং তুমি তোমাৰ যিটো এইটো তুমি ল'বা বাবা এইটো তুমি পেন ফুটাৰ পৰা পৰিত্ৰাণ পাবা আৰু তোমাৰ যিটো কন্যাৰ সমস্যা আছে তুমি সেই মোৰ শিষ্য যিটো মূত্ৰদান ওলাব হয় বাবা তুমি তোমাৰ কন্যাৰ গাত ছটিয়াই দিবা আৰু সেই কাৰণে তুমি মোৰ শিষ্যৰ লগত অলপ টাইম স্পেণ্ড কৰিব লাগে যাতে তেওঁ তোমাক আশীৰ্বাদ দিয়ে তোমালোকৰ মনোকামনা পূৰণ হ'ব बाबा की जय हो बाबा ধন্য হওক बाबा আপোনাক কিবা এটা দিছো বাবা কৃষ্ণ
আপুনি মোৰ দিবলৈ একোৱে নাই বাবা পিছত বাবা বাবা আহিছোঁ বাবা আহিছোঁ আহিছোঁ বাবা বাবা কি জয় হো বাবা কি জয় হো অ' বিচাৰে নাই 500 টকা ইনকাম আজি হা এটাই নিদিলে 2টা হৈ গ'ল দিয়া আজি ঠিকে আছে এই তোৰ লগত দেখোন উঠোনে বাপ টাইম স্পেণ্ডে কৰি আছো বাবাই দেখোন উঠোনে বাপ ৰখিবই দি আছে এতিয়ালৈকে তোৰ দেখোন একোৱেই দিয়া নাই মোৰ তো অকণ দে আৰে দে বাবা দে কেতিয়া দিয়ে ঠিক নাই তোৰ বাবা নহয় নে ইয়াত আহিছেই নাইকিয়া হৈ গ'লে শুই ঐ বন্ধু নকৰিব তই কি কৈছে তই গৰুমুঠ আনিবলৈ দি তই মোক তাত বহাই আছ আৰু সংগীত মোক 500 টকা দে মোক 500 টকা দে ঐ বন্ধু দিয়া বন্ধু ছাগলী গুটি দিয়ে মোক ছাগলী গুটি দিয়ে 10 টকা আজি এবাৰ কৰিবি নে এইবিলাক হেল্ল' বন্ধুসকল যদি ভিডিঅ'টো ভাল লাগিলে দেন লাইক কমেণ্ট আৰু যিমান পাৰে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ